Hello, welcome back to my YouTube channel. আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো সামাৰ স্পেশাল এটা ভিডিও অৰ্থাৎ সামাৰ স্পেশাল এটা ফেশিয়াল আপোনালোকে ঘৰতেই পাৰ্লাৰলৈ নোযোৱাকৈ গৰমত বাহিৰলৈ নোযোৱাকৈ এটো ফেশিয়াল ঘৰতেই কৰিব পাৰে আৰু একেবাৰে ইজি হয় কৰিবলৈ আৰু যিখিনি বস্তুৰে মই আজি এটো ফেশিয়াল কৰি দেখাম হেতু 100% নেচাৰেল হয় আৰু কিচেনত থকা বস্তুৰ পৰা এই ফেশিয়ালটো হৈ যায় আৰু এই ফেশিয়ালটো হৈছে ফৰ ব্ৰাইট স্কিন আৰু গ্লোইং স্কিনৰ কাৰণে তেতিয়াহলে বলক দেৰি নকৰি আজি ভিডিওটো আৰম্ভ কৰো আৰু কোনবা যদি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষৰ যেটো বেল আইকন আছে হেতু প্ৰেছ কৰি অল কৰি দিব বলক আজি ভিডিওটো আৰম্ভ কৰো আৰু ফাৰ্স্ট স্টেপটো হৈছে ক্লিনজাৰৰ কাৰণে মই লৈছো এটা আলু আৰু আলুটো ধুনিয়াকৈ বাকলি গুছাই ধুই লৈছো আৰু এখিনি ধুই লোৱাৰ পাছত আলুটো ধুই লোৱাৰ পাছত মই এখন পিছনাৰ সহায়ত ধুনিয়াকৈ এখিনি পিছি লৈছো আৰু এয়াছো এখিনি পিছি লোৱা হৈ গৈছে তাৰ পাছত এখিনিৰ পৰা মই ধুনিয়াকৈ ৰস উলিয়াই ললো এয়া ৰসখিনি উলিয়াই লোৱা হৈ গৈছে তাৰ পাছত মই ইয়াত এড কৰিম অকনমান গাখীৰ প্ৰায় 1 চামুচেই হ'ব গাখীৰখিনি এড কৰাৰ পাছত মই এখিনি ভালকৈ মিক্স কৰি দিম এয়া এখন চামুচৰ সহায়ত মই ধুনিয়াকৈ মিক্স কৰি দিম এয়া আমাৰ মুখত এপ্লাই কৰিবৰ কাৰণে ৰেডি হৈ গৈছে আৰু এখিনি এপ্লাই কৰাৰ আগত মই মোৰ মুখখন ধুনিয়াকৈ ধুই আহিছো আৰু এটা কটন লৈছো কটনৰ সহায়ত মই মোৰ মুখত এপ্লাই কৰিম আলুটোৱে কি কৰিব আমাৰ স্কিনটো বগা হোৱাত সহায় কৰিব আৰু এটো এন্টি এজিংৰ কাম কৰিব আৰু আমাৰ পিগমেন্টেশন যদি আছে পিগমেন্টেশন ৰিমুভ হোৱাত সহায় কৰিব গাখীৰটোৱে আমাৰ ময়শ্চাৰাইজাৰৰ কাম কৰিব গাখীৰটো আমি এনেও জানো যে স্কিনটো ব্ৰাইট হোৱাত সহায় কৰে আৰু পিগমেন্টেশন যদি আছে পিগমেন্টেশন ৰিডিউস হোৱাত সহায় কৰিব আৰু ড্ৰাই স্কিনৰ কাৰণে গাখীৰটো বহুত বেছি ভাল হয় একনিৰ কাৰণেও বহুত বেছি ভাল হয় মই মোৰ মুখত ধুনিয়াকৈ 2 মিনিট মান এপ্লাই কৰিম এয়া তাৰ পাছত মই মুখখন ধুনিয়াকৈ ধুই দিম এখন সাফা টাৱেলেৰে মুখখন ধুনিয়াকৈ মুছি লৈছো তাৰ পাছত আৰু নেক্সট স্টেপটো হৈছে স্ক্ৰাবিংৰ কাৰণে মই লৈছো বিলাহীটো ধুনিয়াকৈ ধুই লৈছো তাৰ পাছত মই এটো কাট কৰি লম আৰু এয়া চাওক মই ধুনিয়াকৈ মাজেদি কাট কৰি লৈছো এতিয়া মই ইয়াত এড কৰিম 1 চামুচ পিঠাগুৰি তাৰ পাছত পিঠাগুৰিখিনি মই বিলাহীটোৰ ওপৰত এনেকৈ দি দিম এয়া চাওক তাৰ পাছত মই এটা বাটি লৈ লৈছো বাটিটো তেনেকৈ গুটে লগাই লৈছো বিলাহীটোত ভালকৈ লগাই লৈছো পিঠাগুৰিখিনি নহলে পৰি যাব পাৰে তাৰ পাছত মই মোৰ মুখত ধুনিয়াকৈ এপ্লাই কৰিম বিলাহী আমাৰ স্কিনৰ কাৰণে বহুত বেছি হেল্পফুল হয় বিলাহীয়ে আমাৰ স্কিনটো ব্ৰাইট কৰাত সহায় কৰে আপোনাৰ স্কিনত যদি একনি আছে তেতিয়াহলে একনি ৰিমুভ কৰাত সহায় কৰে ব্ল্যাক হেড আৰু হোৱাইট হেড যদি আছে এটো ৰিমুভ হোৱাত ই বহুত পৰিমাণে সহায় কৰে আৰু আমাৰ স্কিনটো বগা হোৱাত আৰু ফ্ৰেছ লুক অহাতে বহুত পৰিমাণে সহায় কৰে পিঠাগুৰি আমাৰ স্কিনৰ কাৰণে বহুত বেছি হেল্পফুল হয় পিঠাগুৰিয়ে আমাৰ স্কিনটো স্মুথ কৰে আৰু ফেয়াৰ লুক এটা অহাত সহায় কৰে আপোনাৰ স্কিনত যদি ব্ল্যাক হেড আৰু হোৱাইট হেড আছে তেতিয়াহলে এখিনি ৰিমুভ হোৱাত ই বহুত পৰিমাণে সহায় কৰিব মই 10 মিনিট মান এনেকৈ স্ক্ৰাব কৰি লম তাৰ পাছত মুখখন ধুনিয়াকৈ ধুই দিম তাৰ পাছত এখন সাফা টাৱেলেৰে মুখখন মুছি দিম নেক্সট স্টেপটো হৈছে এজ এ টোনাৰৰ কাৰণে মই লৈছো ডাবৰ গুলাবৰী এয়া মোৰ যিমানটো দৰকাৰ হয় এনেকৈ হাতত লৈ লৈছো আপোনালোকক নিজৰ জোখমতে আপোনালোকে নিজে লৈ ল'ব তাৰ পাছত মুখত মই এনেকৈ টেপ কৰি লগাই লম এয়া গুটে মুখত এপ্লাই কৰি লিম এতিয়া আৰু ডাবৰ গুলাবৰীটো মই বহুত বেছি ভাল পাওঁ টোনাৰ হিচাপে ই pH টো বেলেন্স কৰি ৰখাত সহায় কৰে আৰু আমাৰ ফেচটোত এজ এ ময়শ্চাৰাইজাৰ হিচাপে বহুত পৰিমাণে কাম কৰে আৰু ই এটা ফ্ৰেছ লুক অহাত সহায় কৰে এয়া মই এনেকৈ ধুনিয়াকৈ মুখত এপ্লাই কৰি লৈছো এতিয়া নেক্সট স্টেপটোলৈ আগবাঢ়ো নেক্সট স্টেপটো হৈছে ফেচ পেকটোৰ কাৰণে মই লৈছো বেসন 1 চামুচ তাৰ পাছত ইয়াত এড কৰিম অকনমান হালধি আৰু এতিয়া ইয়াত এড কৰিম ৰ'জ ৱাটাৰ অৰ্থাৎ ডাবৰ গুলাবৰী অকনমান দিম একেবাৰতে গুটিখিনি দি নিদিব তাৰ পাছত এখিনি ধুনিয়াকৈ মিক্স কৰি লম এয়া অকনমান কম হৈছে আৰু অলপ এড কৰি দিছো তাৰ পাছত মই ভালকৈ মিক্স কৰি লম এয়া সব ধুনিয়াকৈ মোৰ ফেচ পেকটো ৰেডি হৈ গৈছে এয়া কনসিস্টেন্সিটো এনেকুৱা হ'ব লাগে তেতিয়া এপ্লাই কৰিবৰ কাৰণে ভাল হয় এখিনি ৰেডি হৈ গ'ল তাৰ পাছত মই এখিনি এপ্লাই কৰিবৰ কাৰণে এটা ব্ৰাছ লৈ লৈছো এতিয়া মই মোৰ মুখত ধুনিয়াকৈ এপ্লাই কৰিম আমি সকলোৱে জানো যে বেসনটো আমাৰ স্কিনৰ কাৰণে বহুত বেছি হেল্পফুল হয় বেসনটো হে একে ধৰণে আমাৰ স্কিনটো বগা হোৱাত সহায় কৰে আৰু আমাৰ গ্লোইং স্কিন দিয়াত বহুত পৰিমাণে সহায় কৰে আপোনাৰ স্কিনত যদি একনি আছে একনি prone যদি হয় আপোনাৰ স্কিনটো তেতিয়াহলে একনিটো ৰিমুভ হোৱাটি বহুত পৰিমাণে সহায় কৰে
আৰু একেধৰণে আমি জানো যে হালধি আমাৰ স্কিনৰ কাৰণে বহুত বেছি হেল্পফুল হয় হালধিয়ে আমাক গ্লোয়িং স্কিন হোৱাত সহায় কৰে আৰু একনি যদি আছে একনি ৰিমুভ কৰাত সহায় কৰে মই এইখিনি ধুনীয়াকৈ মুখত এপ্লাই কৰি লৈছোঁ লগতে ডিঙিটো লগাই লৈছোঁ তাৰপাছত প্ৰায় 15 বা 20 মিনিটমান সময় মই এনেকৈ এইখিনি শুকাবলৈ দিম তাৰপাছত শুকোৱাৰ পাছত মই মোৰ মুখখন ধুনীয়াকৈ ধুই ল'ম আৰু মোৰ মুখখন ধুনীয়াকৈ ধোৱা হৈ গৈছে এতিয়া এখন চাফা টাৱেলেৰে মুখখন মুছি ল'ম আপোনালোকে এইকেইটা ষ্টেপ ফ'ল' কৰিব নিশ্চয় ভাল পাব মোৰ এই আজিৰ ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু নতুনকৈ যদি কোনোবা আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকক লগ পাম আকৌ অন্য এটা ভিডিঅ'ৰ সৈতে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ